খুরসা পয়সা আছে নি বাইর করো না খুরসা পয়সা নাই নাই খুরসা আছে আছে খাওয়া দাওয়া মানুষ লাগো গড়াখহনীয়াত পীড়িত লোকৰ সাহায্য সহযোগত ব্যক্তিগত প্ৰচেষ্টাত আজি প্ৰশাসন আৰু চৰকাৰৰ ফালৰ পৰা সঁহাৰি নাপাই পেলাই ব্যক্তিগত প্ৰচেষ্টাত আজি ইয়াত বাঁহৰ স্ক্ৰিনিঙৰ কাম আৰম্ভ কৰিলোঁ যাতে আমাৰ এই অঞ্চল গড়াখহনীয়াত যি ক্ষতিগ্ৰস্ত হ'ল আৰু যাতে ইয়াতকৈ আৰু বেছি ক্ষতিগ্ৰস্ত নহয় তাৰ বাবে এটা ব্যৱস্থা হাতত লোৱা হ'ল আৰু ইতিমধ্যেই 150-200 ঘৰমান মানুহ মানে আইনৈত গৰাখহনীয়াত যাহ গ'ল পকী ঘৰ স্কুল মন্দিৰ মছজিদ সকলো জাতি জনগোষ্ঠীৰ লোক এই আইনৈত গৰাখহনীয়াত ক্ষতিগ্ৰস্ত হ'ল এতিয়া চৰকাৰৰ পৰা সঁহাৰি নাপালোঁ প্ৰশাসনৰ পৰা সঁহাৰি নাপালোঁ কিন্তু মই আশাবাদী যে চৰকাৰে